অকণমান থাকিলে দেখোন সেই অকণমানটোৱে শেষ মুহূৰ্ত নাথাকে। মই কি জানিবা প্ৰণীতাৰ ল'ৰাটোৰ দায়িত্ব ল'ব লাগে, সেয়েহে আটাই মোৰ পুলুকা দিছে। বাদ দিম? কিয় বাদ দিম? সি এটা দেৱ শিশু হয় মা। আমাৰ নিচাকে উশাহ নিশাহ লৈ জীয়াই থকাৰ অধিকাৰ আছে তাৰ। আৰু তুমি কৈছা মই বাদ দিব লাগে? যেন পৰীক্ষাৰ প্ৰশ্ন কাকতহে প্ৰশ্ন টান হ'ল গতিকে বাদ দিয়া, যেন আধা ভাত খাওঁতে পেটটো ভৰি গ'ল গতিকে ভাতখিনি পেলাই দিয়া। প্ৰণীতাৰ ল'ৰাটোৰ প্ৰশ্ন কাকতো নহয়, পেলনীয়া ভাতো নহয়। জীয়াই থকাৰ অধিকাৰ আছে তাৰ, যেনেকৈ আমাৰ আছে। মা দেউতাক নাই কাৰণে পিতাক এনেকৈ আমি দলিয়াই পেলাব লাগে নেকি? কথা হ'ল নেকি এইবোৰ কিবা? যদি আমি কোনেও তাক নাচাওঁ সি জীয়াই থাকিব কেনেকৈ, মানুহ হ'ব কেনেকৈ কোৱাচোন? হ'ব, সেইবোৰ তই চিন্তা কৰিব নালাগে। ল'ৰা ডাঙৰো হ'ব, মানুহো হ'ব, আৰু মোৰ ছোৱালীৰ বিয়াখনো ধুমধামেৰে হ'ব। যি কৰিম ৰাইজক জনাই মই কৰিম। কাইলৈ মই গুণহঁতক মাতিছোঁ। মই মোৰ পৰিকল্পনাবোৰ, সিদ্ধান্তবোৰ তেওঁলোকক জনাম, আৰু মই ভালকৈ জানো তেওঁলোকে মোৰ কথাবোৰ মানি ল'ব। তয়ো মানি ল'বি, মানিব লাগিব। গৰম দেখুৱাই মানুহক বিয়াৰ কামত লগোৱা বুলি সেই বদনামবোৰ মই আজি ল'ব নোৱাৰো। সেইকাৰণে মই তোমাক মাতি আনিছো, আৰু তুমিয়ে ক'বা যে ইন্সপেক্টৰৰ বিয়া সকলোৱে লাগি ভাগি দিব লাগে। হ'ব ছাৰ, মই আটাইকে কৈ দিম। আৰু এটা কথা, গাঁৱৰ প্ৰতি ঘৰতে মই নিজেই গৈ মাতিব লাগে। তুমিও লগত থাকিবা। সেইবোৰ চব হৈ যাব ছাৰ। কিন্তু কিন্তু কি কিবা ক'ব খুজিছে? হীৰাই কি কৰিব? কি কৰিব মানে? বিয়া হ'ব, কইনা হ'ব। এনেও তাইৰ বিয়াত গাঁৱৰ মানুহ উপৰি খাই পৰিব। তাই নিজে একো কৰিব নালাগে নহয়। কিন্তু কেঁচুৱাটো মানে প্ৰণীতাৰ ল'ৰাটো তাই কাক গতাব? কাৰোবাকতো তাই দায়িত্ব দিব পাৰিব লাগিব। আৰে দায়িত্ব ল'ব কোনোবাই। কোনে লয়, কাক দায়িত্ব দিয়া হ'ব, সেইবোৰ গাঁওখনৰ মানুহে আলোচনা কৰি ল'ব। আলোচনা কৰিলোৱে যেনিবা, কিন্তু দায়িত্ব কোনে ল'ব? আৰে হীৰাই কিয় দায়িত্ব ল'ব? সকলো দায়িত্ব, সকলো সমস্যা কেৱল কিয় হীৰাৰ মূৰৰ ওপৰত জাপিব লাগে? বিয়াখন পাতিবলৈ মই বছৰ বছৰ ধৰি অপেক্ষা কৰি আহিছোঁ, আৰু প্ৰতিবাৰতে একোটা নতুন সমস্যা আহি আমাৰ মাজত থিয় দিয়ে। এবাৰ কিন্তু কোনো সমস্যাকে অগ্ৰাধিকাৰ দিয়া নহ'ব। অগ্ৰাধিকাৰ দিয়া হ'ব কেৱল আমাৰ বিয়াখনত। আৰু 2 এদিনতে মোৰ ট্ৰান্সফাৰ অৰ্ডাৰ আহিব, আৰু এৰিব লাগিব মই এই গাঁওখন। কিন্তু হীৰাক লগত নিনিয়াকৈ মই এই গাঁও এৰি নাযাওঁ। এই হাত হেৰি কথা এটা হ'ল নহয়। কি হ'ল? তই আকৌ তাক লৈ ক'ত যাওঁ? এপাক ওলাই যাওঁ ৰ'বা। ভিতৰত গৰম পাইছে নেকি? বৰকে আমনি কৰি আছিলোঁ। সোনকালে আহিম। ফুপু যাম দেই, আমি ওচৰতে ফুপু যাম দেই জানটো। আপুনি আকৌ কি চাই আছে?
কাইলৈ দুজন মানুহৰ ভাত বেছিকৈ বনাবা ৰণিতাক বিয়া দিয়া গাঁৱৰ পৰা দুজন মানুহ আহিব মেলত সেই মেলতে সকলোৰে সন্মুখতে মই মোৰ সিদ্ধান্তটো জনাম তেওঁলোকে যি কৰে কৰিব আপুনিনো মেল মাতি কি কৰিব খুজিছে কিবা এটা সিদ্ধান্ত ল'ব খুজিছে বুজিছো কিন্তু কি সিদ্ধান্ত ল'ব খুজিছে সেইটোতো জনাব কাইলৈ গম পাবাই নহয় এতিয়া জনালেনো কি হয় কিছুমান কথা আগতীয়াকৈ নজনোৱাই ভাল যাতে কোনেও বৰ বেছি ভবা চিন্তা কৰি সিদ্ধান্তৰ বিপৰীতে কিবা এটা কৰাৰ সুযোগ নাপায় আপুনিতো জানেই আমাৰ ছোৱালী অলপ বেলেগ কিন্তু আমিতো একে অন্য মাক বাপেকৰ দৰে ঠিক তোমাৰ নিচিনা জোনবাইটো কি মৰম লগা জোনবাইটো অকলে থাকিব নোৱাৰে সেইকাৰণে জোনবাইটোৰ লগত বহুত তৰা থাকে ৰাখে হৰি আপুনি চাগে হীৰাৰ কথাই জনাব বেলেগ কাৰ কথা কম আৰু দুদিনমানৰ পিছতে তাইৰ বিয়া তাই কোনো গুৰুত্বই নাই কেৱল কেঁচুৱাটোক লৈ ব্যস্ত কেঁচুৱাটোৱে কান্দিছে হাঁহিছে খেলিছে এইবোৰে তাইৰ জীৱন হৈ পৰিছে তাইৰ যে নিজা এটা জীৱন আছে ভৱিষ্যত আছে সেইবোৰৰ প্ৰতি তাই কোনো কাণ সাৰেই নাই মোৰ কথাটো বাদ দিয়া তাই তোমাক কোনোবা দিনা সুধিছেনে হা বিয়াৰ দিনা তাই কি কাপোৰ পিন্ধিব কি গহনা পিন্ধিব বিয়াৰ আগতে ছোৱালীবোৰৰ এইবোৰৰ প্ৰতি কিমান হাবিয়াস থাকে কিন্তু আমাৰ তাই কেৱল কেঁচুৱাটোক লৈ ব্যস্ত আপুনিতো জানেই আমাৰ ছোৱালী অলপ বেলেগ কিন্তু আমিতো একে অন্য মাক বাপেকৰ দৰে বিবাহ উপযুক্ত ছোৱালী এজনীক বিয়া দিয়াৰ হাবিয়াস অন্য মাক বাপেকৰ যেনেকৈ থাকে আমাৰো আছে সেই কথাটোতো বুজিব লাগে আমাৰ ছোৱালীয়ে এইটো তুমি খেলিবা ধুনু খেলিবা তুমি খেলিবানে হা হা ধুনু কি হা হা এইটো এইফালে চোৱা দেন 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 দিন 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 আচ্ছা আমি তেনেকৈ খোজ কাঢ়িম দেই দেই এনেকৈ খোজ খোজ কাঢ়িম দেই গীতি গীতি খুচি খুচি কোনে কৰিব দিয়া 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 খোজটো দিয়া 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 আহি ভাল লাগিছেনে তোমাৰ হা গছৰ তলত গলি বতাহ হা ধুনু দি এইফালে 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 এইটো এইফালে 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 জোতা জোৰকে চাই আছা শুনো গুগুলু টুকু টুটু বতাহ মাৰিছে বতাহ ধুনু ধুনু বতাহ নেই ধুনু 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 মাইনা তুমি গম পাইছানে হয় জানো মোৰ যে বিয়া পাতিবলৈ ওলাইছে যদি মই বিয়া হৈ গুচি যাওঁ তুমি কাৰ লগত থাকিবা কোৱাচোন তোমাৰ লগত কোনে খেলিব কোনে তোমাৰ হাঁহিটো চাব কোনে তোমাৰ হাঁহিটো চাই পাগল হ'ব কোৱাচোন এনেতো কিমান মানুহ ন কিন্তু তোমাক চাবলৈ কাৰো সময় নাই চবেই নিজৰ নিজৰ কামত ব্যস্ত কিন্তু মইতো তোমাৰ পৰা পলাব নোৱাৰো ন নোৱাৰো নহয় পলাব যদি মই পলাওঁ তোমাৰ পৰা ওপৰৰ পৰা চাই থকা প্ৰণীতাক মই কি উত্তৰ দিম কোৱাচোন তাইতো মোক প্ৰশ্ন কৰিব ন মোৰ ল'ৰাটোৰ লগত তই কিয় এনেকুৱা কৰিলি নোৱাৰো মইতো ইমান স্বাৰ্থপৰ হ'ব নোৱাৰো ন
চোৱা 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 সেইফালে চোৱা কি ধুনীয়াকে জোনবাইটো ওলাইছে চোৱা ঠিক তোমাৰ নিচিনা জোনবাইটো চোৱা কি মৰম লগা জোনবাইটো অকলে থাকিব নোৱাৰে সেইকাৰণে জোনবাইটোৰ লগত বহুত তৰা থাকে তুমিওতো অকলে থাকিব নোৱাৰা ন সেইকাৰণে তোমাৰ লগত হীৰা থাকে না জোনবাই আহ 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 চোৱা চোৱা সেইটো জোনবাই মাষ্টৰে ইমান জোৰ কৰিব আমাক কিয় মাতিলে আমাক মতাৰতো একো দৰকাৰ নাছিল মাষ্টৰ মানুহ কিবা জৰুৰী কথা আছে চাগে গৈ পালে গম পামগৈ নহয় বল বেগে বল আচলতে আমাক ছাৰে মাতি পঠিয়াইছে কিবা জৰুৰী কথা আছে বোলে কালি মানে হঠাৎ ছাৰে আমাক ফোন কৰিলে আৰু সেইকাৰণে আজি আমি দৌৰা দৌৰিকৈ আহি গ'লো ভালেই কৰিছা খুব ভাল কাম কৰিছা আচলতে আমি যি বিষয়ক লৈ আজি আলোচনা কৰিব খুজিছো সেই বিষয়ক লৈ তোমালোকৰ সম্পৰ্ক আছে গতিকে তোমালোকৰ মত জনাটো অতিকে দৰকাৰী পিছে বিষয়টো কি বিষয়টো হ'ল প্ৰণীতাৰ ল'ৰা ইমান দিনে হীৰা আৰু তাইৰ মাকে কেঁচুৱাটো চাই আহিছে কেইদিনমানৰ পাছতে হীৰা এইখন ঘৰৰ পৰা বিয়া হৈ ওলাই যাব হীৰাৰ মাকৰো বয়স হৈ আহিছে গতিকে কেঁচুৱাটো চম্ভালি থকাটো আমাৰ কাৰণে আৰু সম্ভৱ হৈ থকাগৈ নাই তই ভিতৰলৈ যা হীৰা ইয়াত মতা মানুহৰ আলোচনা চলি আছে আলোচনাৰ বিষয়টো প্ৰণীতাৰ সন্তানটো আৰু মই নিশ্চিত যে সেই নিশংকতাখিনি আঁতৰোৱাৰ একমাত্ৰ মন্ত্ৰটো কেৱল হীৰাৰ হাতত আছে কোনোবাই যদি কেঁচুৱাটোৰ দায়িত্ব ল'বলৈ ইচ্ছুক তেনেহ'লে এতিয়াই কওক ৰাইজক মাতি আনি তেওঁলোকক সাক্ষী কৰি কেঁচুৱাটো তেওঁৰ হাতত তুলি দিয়া জানো দায়িত্বটো বৰ গধুৰ গ্ৰহণ কৰাটো কাৰোৰে পক্ষে সম্ভৱ নহয় সেইকাৰণে কালিয়ে মই এওঁলোকক কৈছিলোঁ এখন অনাথালয় চাবলৈ প্ৰণীতাৰ ল'ৰাটো মই অনাথালয়তে অৰ্পণ কৰিম বুলি ভাবিছোঁ অনাথ আশ্ৰম এখন আছে আমাৰ গাঁৱৰ ওচৰতে তেনেহ'লে পলম কৰিব নালাগে তোমালোকে আজিয়ে কেঁচুৱাটো লৈ যাবা আৰু অনাথালয়ত দি থৈ আহিবা এই ক্ষেত্ৰত চাগে কাৰোৰে আপত্তি নাই মোৰ আছে এইটো চাওক কিবা এটা যি হৈছে এইটো খাটাং নহ'লে হীৰাৰ বাপাকে চবকে চকলক মাতি পঠৈ না বেলেগ একো হোৱা নাই তেখেতে আটাইৰে লগত মিলি কিবা এটা সিদ্ধান্ত ল'ব চাগে কি সিদ্ধান্ত ল'ব ছাৰ প্ৰণীতাৰ ল'ৰাটোক কি কৰিব কি নকৰে তাৰে সিদ্ধান্ত প্ৰণীতাৰ ল'ৰাটোতো হীৰাৰ লগতেই আছে কিন্তু সদায়তো আমাৰ লগত থাকিব নোৱাৰে আমাৰ বিয়াৰ পাছততো হীৰাই তাক কোচত কৰিব নোৱাৰে কোনোবাইতো দায়িত্ব ল'ব লাগিব তাৰ কাৰণে চাগে আটাইকে মাতি এনেকুৱাকৈ পঢ়ুৱাব বিচাৰিছে নাইবা আমাৰ বিয়াৰ কথাও পাতিব পাৰে মোৰ আৰু হীৰাৰ বিয়া তই ভিতৰলৈ যা হীৰা ইয়াত মতা মানুহৰ আলোচনা চলি আছে আলোচনাৰ বিষয়টো প্ৰণীতাৰ সন্তানটো আৰু সন্তানৰ কাৰণে দিন ৰাতি একাকাৰ কৰে মাইকী মানুহে
মতা মানুহে নহয়। গতিকে সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰাৰ অধিকাৰ কেৱল মাইকী মানুহৰহে থাকে। তাত তোমালোকে মতা মানুহবোৰে মূৰ ঘমাই থাকি লাভ নাই। আমি কোনেও তোৰ মত বিচৰা নাই, মোক যাচি জ্ঞান জাহিৰ কৰিবলৈ নাহি যাৰ ভিতৰত। দেউতা জন্মৰ পিছৰ পৰা পৰিণীতাৰ সন্তানটোৱে মোৰ কোলাত খেলিছে। কিমান দিন তাৰ কাৰণে মই টোপনি ক্ষতি কৰিছো, কিমান দিন খোৱা বাদৰ পৰা আধা পাতে মই উভতি আহিছো। তাৰ কোনো হিচাপ নাই কিয় কৰিছো সেই প্ৰকাম। কাৰণ এইখন পৃথিৱীলৈ এটা নতুন মানুহ আহিছে আৰু তাৰতো জীয়াই থকাৰ অধিকাৰ আছে। যদি কোনোবাই সেই অধিকাৰ কাঢ়ি নিবলৈ চেষ্টা কৰে নহয়, তাক কিন্তু মই সোধাই নিৰূপ কৈ দিছো। বাজে কথা নবকিবি। প্ৰণীতাৰ ল'ৰাটো আমি মৰিবলৈ দিব খোজা নাই, অনাথ আশ্ৰমতহে দিব খুজিছো। পৰিণীতাৰ ল'ৰাটো অনাথ নহয় দেউতা, কিন্তু মই তাক অনাথৰ জীৱন কটাবলৈ নিদিওঁ। যদি কাৰো বুকুত দম নাই নহয়, নালাগে, কোনো তাক লৈ দুশ্চিন্তাত ভুগিব নালাগে। দৰকাৰ হলে মই তাৰ মাকো হ'ম, দেউতাকো হ'ম। এইবোৰ তই কৈছ কি? সঁচা কথা কৈছে দেউতা। যাৰ মাকো আছে দেউতাকো আছে, তাক অনাথ আশ্ৰমলৈ পঠিওৱাৰ কোনো যোগান নাই। গতিকে ইয়াত কাৰোবাৰ যদি কিবা আপত্তি আছে এতিয়াই কওক, নহলে কিন্তু সভা ভংগ। মানুহে বিয়া কিয় পাতে? বহুতৰ কাৰণে বহুত প্ৰশ্নও হ'ব পাৰে, কিন্তু মোৰ কাৰণে এটাই, মোক সংগ লাগে। মা দেউতাৰ মৃত্যুৰ পাছত মই বহুত নিঃসংগ জীৱন পাৰ কৰাইছোঁ। এতিয়া সেই নিঃসংগতাখিনি মই আঁতৰাব বিচাৰিছোঁ, আৰু মই নিশ্চিত যে সেই নিঃসংগতাখিনি আঁতৰোৱাৰ একমাত্ৰ মন্ত্ৰটো কেৱল হীৰাৰ হাতত আছে। ছাৰ ছাৰ, একেবাৰে ফোপাই জোপাই আহিছ যে, কি হৈছে? খবৰটো পালে ছাৰ? কি খবৰ? এই মিটিঙৰ খবৰটো তীৰ্থ মাষ্টৰৰ ঘৰত যে মেল বহিছে, সেই খবৰটো মই ছাৰক দিছোঁ। আচ্ছা, মিটিঙত কি আলোচনা হ'ল? প্ৰণীতাৰ ল'ৰাটো কিবা ঠিক হ'লনে? ল'ৰাটো কোনে ৰাখিব? হীৰাই কি ক'লে? তাই চাগে নিজৰ ষ্টাইলত কৈ দিছে ল'ৰাটোৰ দায়িত্ব তাই এতিয়াৰ পৰা আৰু ল'ব নোৱাৰে, তাই এতিয়া বিয়া হ'ব। গাঁৱৰ প্ৰতিঘৰ মানুহকে ল'ৰাটোৰ দায়িত্ব ল'ব লাগিব বুলি কৈ দিছে চাগে। নহয় ছাৰ, তাৰমানে এইবোৰ কোৱা নাই যদি কি কৈছে হীৰাই? হীৰাই ল'ৰাটোৰ দায়িত্ব ল'ব বোলে ছাৰ। আজীৱন ল'ৰাটোক লগত ৰাখিব বুলি কৈছে। তাই ল'ৰাটোৰ মাকো হ'ব, বাপেকো হ'ব। পুৱাই পুৱাই ক'তনো যায়? তোমাৰ ছোৱালীয়ে এখন নতুন নাটক আৰম্ভ কৰিছে নহয়। বিয়াৰ পাছতো বোলে কেঁচুৱাটো তাই নিজৰ লগতে ৰাখিব। কিন্তু তাই ৰাখিম বুলিয়ে ৰাখিব নোৱাৰিব নহয়, অৰ্জুনোতো মান্তি হ'ব লাগিব। তাই দেখোন মান্তি হ'ম বুলি কৈছেই। তাই ক'লে নহ'ব নহয়, এইষাৰ কথা অৰ্জুনৰ মুখেদিও শুনিব লাগিব। তেতিয়াহে আমি বিয়া বাৰুৰ কথাবোৰত আগবাঢ়িব